নমস্কাৰ, মই আজি আপোনালোকক দেখুৱাম যে চৰকাৰী ঘৰৰ আপোনাৰ নামত আহিছে নে নাই, আৰু যদি আহিছে আপোনাৰ ঘৰৰ টকা প্ৰথম কিস্তি কিমান সোমাল, দ্বিতীয় কিস্তি কিমান সোমাল, তৃতীয় কিস্তি কিমান সোমাইছে, কেনেকৈ মোবাইলেৰে চাব পাৰে তাকে আপোনালোকক দেখাবলৈ ওলাইছোঁ আজি। তো আপোনালোকে চাই থাকক। আপোনালোকে চাই আছে খড়গেশ্বৰৰ নাথ ইউটিউব চেনেল, আৰু ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তো চাই লওক। Edited by Khargeshwar. গুগলত RS ৰিপৰ্টিং বুলি সাৰ্চ কৰি ল'ব। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণত লিংকটো ক্লিক কৰি দিব। তাৰপিছত 3 ডটত ক্লিক কৰি দিব। তাৰপিছত আপুনি এনেকুৱা এখন চাপ পাব। এবাউটৰ তলত আৱাজ শপ আছে, তাতে ক্লিক কৰি দিব। 2 নম্বৰটো হাই লেভেল ফিজিকেল, তাতে ক্লিক কৰি দিব। এই প্ৰথম বক্সটো ক্লিক কৰি আপুনি আপোনাৰ 19-20 ঘৰ নে 20-21 ঘৰ এইটো বাছনি কৰি ল'ব। আৰু এই দ্বিতীয় বক্সত ক্লিক কৰি আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ বুলি আছে, তাতে ক্লিক কৰি দিব। আৰু তৃতীয় বক্সত ক্লিক কৰি আপোনাৰ ষ্টেটটো সিলেক্ট কৰি ল'ব। তাৰপিছত আপোনাৰ এনেকৈ সিলেক্ট বুলি আহি থাকিব, তাতে আপোনাৰ ডিষ্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব। যেনে মই বাক্সা দিছোঁ। এনেকৈ আপুনি সম্পূৰ্ণ সিলেক্ট কৰি ল'ব আৰু সাবমিট কৰি দিব। আৰু সাবমিট কৰাৰ লগে লগে এনেকুৱা এখন চাৰ্ট আহিব আপোনাৰ তলত, আৰু য'ত আপোনাৰ গাঁওখনৰ নাম থাকিব আৰু আপোনাৰ নামো থাকিব। আপোনাৰ নামৰ আগৰ যিটো AS আৰু কেইটামান সংখ্যা দিয়া আছে, সেই সংখ্যা কেইটা আপুনি সম্পূৰ্ণ মুখস্থ কৰি ল'ব বা লিখি ল'ব। তাৰপিছত আপুনি একো কৰিব নালাগে, একেবাৰে ওপৰত যাব আৰু এই 3 ডটত ক্লিক কৰি দিব। আৰু এনেকুৱা এখন চাৰ্ট আহিব, তাতে ষ্টক হোল্ডাৰ্ছ আছে, তাতে আপুনি ক্লিক কৰি দিব। এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰত আপুনি যে মুখস্থ কৰিছিল AS নাম্বাৰকেইটা, সেইকেইটা ইয়াতে লিখি ছাবমিট কৰি দিব। এয়া মই এনেকৈ কৰিছোঁ। আৰু ছাবমিট কৰি দিয়াৰ লগে তলত আপোনাৰ আহি যাব নাম সহকাৰে সম্পূৰ্ণ টকা সোমিছে নে না সোমোৱা নাই, নে আপোনাৰ সম্পূৰ্ণ ডিটেইলছ আহি যাব।